মানে ঘৰত গাড়ী সোমোৱা জেগা নাই, তো সেইকাৰণে লগৰটোৱে মই পূৰা কাম কৰি আছোঁ। আমাৰ ঘৰৰ কাম কৰোঁতে মানে বালিখিনি ইয়াতে পেলোৱা আছিল, গোটেইখিনি বালি। তো বালিখিনি গোটেই ইয়াতে আছিল, যোৱাকালি গোটেই বালিখিনি আঁতৰালোঁ, মাটিখিনি অলপ খান্দি দিছোঁ, আৰু এতিয়া গিটিখিনি আঁতৰাব আছে, মানে গাড়ীখিনি যেতিয়া অলপ আগলৈকে লৈ যাব পাৰিম। তো লগৰটোৱে মই পূৰা কাম কৰি আছোঁ যোৱাকালি, মানে কি ক'ম, লিভা লৰি গৈছে। আৰু পূৰাই দুটাই মাৰি আছোঁ এতিয়া, আৰু ৰাতিলৈকে গাহৰিৰ লগত মাৰিব লাগিব দুটাই। তো মায়ে মই গৈ আছোঁ বৰ্তমান বজাৰলৈ। তো বজাৰত বস্তুৰ দাম কিমান বাঢ়িল সেইটো আপোনালোকক আজি দেখুৱাম। মানে আগৰ দিন নাই আৰু এতিয়া। আগত যে সেই 300 টকাত মোনা ভৰ্তি হৈ আহে, আজিকালি 3000 টকা নিলেও মোনা ভৰ্তি হৈ নাহে, ওলোটা বেছিকৈ পইচা দিবহে লাগে মোনা ভৰ্তি কৰিব লগা হ'লে। আৰু ইফালে গাহৰিৰ দামটোতো ক'বই নালাগে। আগত মানে গাহৰি আমি 150 টকা কেজি কিনি খাইছিলোঁ আজিকালি গাহৰিৰ দাম হৈছে 380 টকা আমাৰ ইয়াৰ বজাৰতে, আৰু টাউনৰ ফালেতো আৰু বেছি দাম, কি ক'ম আৰু এই আলু পিঁয়াজবিলাকতো আছেই, এইবিলাকো আজিকালি মাংসৰ নিচিনাই দাম হ'ল। আলু যদি বোলে 40 টকা, পিঁয়াজৰ 60 টকা, আৰু নতুন আলুটোতো আৰু বেছি দাম। এই পুৰণা আলুকেইটাই বহুত দাম, কি ক'ম। আৰু এই মিঠাতেল কিনিলেতো কিবা অমৃত কিনা যেন লাগে বে। আৰু এটা কথা এইখিনিতে মনত পৰিছে, আমাৰ এই গাঁওবিলাকত যে সেই গছ বেপাৰীবিলাক, পাৰিলে আপোনালোকে গছ চছ নেবেচিব, কাৰণ সিহঁতে গছৰ দাম ইমানে কম দিয়ে ন। ইমান ডাঙৰ ডাঙৰ গছবিলাকৰ দাম দিব 500, 1000, 1500 এনেকুৱা দাম দিয়ে। কিন্তু সেই গছজোপাৰ পৰা যিখিনি কাঠ ওলাব, সেই কাঠখিনি যদি মিলত কিনিবলৈ যায় তেতিয়া ল'ব 5000, 10000 টকা বে। সেই গছজোপাৰ পৰাই ওলায় সেই কাঠখিনি, কিন্তু মিলত গ'লে দাম বাঢ়ি যায়। কিন্তু ঘৰত যেতিয়া কিনিব আহে 1000 টকা দিব, 1500 টকা দিব। তো সেইকাৰণে কৈছোঁ আপোনালোকে পাৰিলে গছ চছ নেবেচিবই। The next day. তো গুড মৰ্ণিং, সুপ্ৰভাত ৰাইজসকল। তো ৰাতিপুৱাই গৈ আছোঁ মৰিগাঁৱলৈ, মানে গাড়ীখনৰ কাম এটা কৰিবলগীয়া আছে। তো সেইকাৰণে দাদাজনে মানে ৰাতিপুৱা সোনকালে মাতি দিলে, তো সেইকাৰণে মই এতিয়া গৈ আছোঁ মৰিগাঁৱলৈ। আৰু এই ৰাতিপুৱাই আহি কি দেখিলোঁ চাওক না, মানে টমটমখনে খুন্দিয়ে এই ব্ৰেজাখনৰ ফ্ৰণ্টৰ ছাইডটো পুৰা ভাঙি পেলালে, কিন্তু টমটমখনৰ একোৱে নাই হোৱা। ইয়াৰ ফ্ৰণ্টৰ ছাইড ভাঙি গ'ল, কিন্তু টমটমৰ একো নাই হোৱা। এইফালে মোৰ গাড়ীৰ কাম কৰি আছে, অলপ বস্তু এটা লগাই আছে, আৰু টমটমখন চাওক না পূৰা মোচনত খাৰা হৈ আছে। কি কৰিবা আৰু, বেয়াও লাগে বেচেৰা, ৰাতিপুৱাই টমটমখন লৈ ওলাই আহিছিলহে কামত, কিন্তু ৰাতিপুৱাই এতিয়া ফাইন ভৰিব লাগিব। তো হৈ যায় কেতিয়াবা এনেকুৱা ৰাস্তাত, যিহেতু 1000টা মানুহে গাড়ী লৈ আহে, 1000টা মানুহে থাকে ৰাস্তাত। তো সেইকাৰণে ৰাস্তাত অলপ চাই চিতি চলাব লাগে সকলোৱে। আৰু নৱদাকো মাতি দিলোঁ, নৱদাও আহি গ'ল। তো দুটাই এতিয়া অলপমান ওলাই যাব লাগিব। নতুনকৈ দোকান খুলিলে তেনেকৈ প্ৰমোশ্যন মাৰিলে ভাল। এইবিলাকত প্ৰমোশ্যন দিলা, তোমাক কাম লৈ তুমি কাম ভাল পাইছা, তোমাক কৈছে তুমি সেইটোৱে, তুমি আৰু দুজনক ক'বা, এইটোৱে প্ৰমোশ্যন। সেইটো তাৰমানে শুনা, আজিকালি ৰং চাই পেলাই মানুহ নাহে, কাম ভাল হ'ব লাগিব। সেইটোৱে আমাৰ কাম এতিয়া 3-4 মিনিট মানুহ ৰখি ৰখি কাম কৰে, কথাটো গম পাইছানে? তো মেকানিক দাদাজনে গাড়ীখন চলাই চাইছে, তো কি প্ৰব্লেম এতিয়া গম পাব। আৰু ইমানো ডাঙৰ প্ৰব্লেম নহয়, সৰু সুৰা প্ৰব্লেম, ঠিক হৈ যাব। আৰু লাইট দুটাও আজি লগাই নিব লাগিব, কাৰণ কুঁৱলী তামাম পৰিছে, মানে ৰাতি হ'লে ভালকৈ দেখা পোৱা নাযায়। তো ফ্ৰণ্টৰ ছাইডত লাইট দুটাও লগাই ল'ম আজি। এইখিনি কণ্টেণ্ট অহা নাই ন? কণ্টেণ্ট ইনষ্টাত দি আছোঁ, ইউটিউবতো দিছোঁ, যোৱাকালি এটা দিছিলোঁ ইউটিউবতো। ডিম্পুহঁতৰ হেৰি কেতিয়াৰ পৰা মই চাপাইছোঁ জানা, যেতিয়া 1 লাখ আছিল তেতিয়াৰ পৰা। আগতে মানে চখটো আছিলে ইউটিউবত অহা, কিন্তু সময় যদি পাই যোৱা হয়, সময় মিলাব নোৱাৰা। আমাৰ চখটো বেলেগ বস্তু। তো গাড়ীখনৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া আহিছোঁ এখন দোকানত, মানে এই দোকানখনৰ পৰা ভিনদেউ এজনে প্ৰিণ্টাৰ এটা ল'ব। তো আগৰ প্ৰিণ্টাৰটো মানে বেয়া হ'ল, দোকানৰ কাৰণে লাগে। তো এতিয়া প্ৰিণ্টাৰটো চবে চাই আছোঁ আমি। এই প্ৰিণ্টাৰটোৱে চালোঁ, দাম 12.5 মান লৈছে। তো এই প্ৰিণ্টাৰটো ফিক্স হৈ গ'ল, তো লৈ যাওঁ। ইয়াক মানে পূৰা চিয়াঁহী তিয়াঁহী ইংক চিংক ভৰাই দিছে, তো সেইকাৰণে ধুনীয়াকৈ ইয়াতে ভৰাই লৈছোঁ যাতে লৰি নাযায় বস্তুটো। আৰু এইখন হৈছে বিলখন আৰু ৱাৰেণ্টি কাৰ্ড। তো যাওঁ আৰু এতিয়া ঘৰলৈ। তো ঘৰত আহিয়ে লগৰজনক লৈ ফিল্ডলৈ আহিলে, লগৰজনে বোলে গাড়ীখন শিকে, তো তাক অলপ শিকাবৰ কাৰণে ফিল্ডত লৈ আহিছোঁ। ষ্টাৰ্টটো বন্ধ হৈ যায়, হেণ্ডবেগডাল উঠাব পৰা নাই, হেণ্ডবেগডাল টিপি কিনে উঠা, টিপি কিনে এৰি দিওঁ। আকৌ টিপি কিনে নমাই দিওঁ, টিপ টিপ ওপৰত, এনেকৈ ওপৰত উঠালে প্ৰথম, এতিয়া এৰি দিওঁ, ওপৰত নমাই দিওঁ, নামিছে ন। এতিয়া ষ্টাৰ্ট গ্লাছডাল দবাই দিওঁ, ষ্টাৰ্ট হৈ আছে না? নাই নাই গিয়া লাগি আছে নেকি? নাই তেনেকুৱা 2 নম্বৰ লগা ডাইৰেক্ট, লাহে লাহে এৰি ষ্টাৰ্ট বন্ধ হৈ ক্লাছডাল দবাই দিওঁ। হাফ ক্লাছত আছিলোঁ, নাই নহয় ক্লাছ দিয়া নাই।
বাকী আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম কাৰণ কিয়নো বেছি লম্বা ভিডিঅ' দিলে আপোনালোকৰো চাই বৰিং লাগি যাব তো সেইকাৰণে আজিলৈ দিছোঁ বাই বাই আৰু চেনেলটো যদি নতুনকৈ আহিছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো থেংক ইউ